নমস্কাৰ আজি মই সুজিত এটা ইউনিক ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ আপোনালোকৰ সৈতে ইয়া পেনখন গৰম হোৱাত তাত মই বাটাৰ চামুচ দি লৈছোঁ এতিয়া সুজি নিজৰ জোখাৰে দি লৈছোঁ প্ৰায় 1 কাপ মান হ'ব ডাঙৰ কাপেৰে তাৰপিছত পাউডাৰ গাখীৰ মই 2 চামুচ দি লৈছোঁ এতিয়া তাত অলপকৈ পানী দি লৈছোঁ এতিয়া সোৱাদ অনুসৰি চেনি দি লৈছোঁ ইয়াত আপোনালোকে আলমণ্ড কাজু কিচমিচ এইবিলাকো এড কৰিব পাৰে একেবাৰে সিম্পল ৰেচিপি কিন্তু খুবেই টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাবচোন